নমস্কাৰ বন্ধুসকল, প্ৰাইডিছ আছামৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আহি আছে চিনেমাই 2.0। এইটো হৈছে বাবু বৰুৱাৰ চিনেমাই শীৰ্ষক গীতটোৰ পাৰ্ট 2। গানটোত বাবু বৰুৱাৰ লগতে কুসুম কৈলাশেও কণ্ঠ দিছে। গানটোৰ ৰেপ অংশত কণ্ঠ নিগৰাইছে কুসুম কৈলাশে। গুৱাহাটীৰ কাহিলীপাৰাৰ জ্যোতি চিত্ৰবনত চিত্ৰগ্ৰহণ চলি থকা গানটো মাঘ বিহুৰ পিছতে মুক্তি দিয়াৰ কথা। নমস্কাৰ, মই কুসুম কৈলাশ। সৰ্বপ্ৰথমে গানটোত অভিনয় কৰিছে জনপ্ৰিয় অভিনেতা বিবেক বৰা, অভিনেত্ৰী মুন্মি ফুকনৰ লগতে কণ্ঠশিল্পী বাবু বৰুৱা আৰু কুসুম কৈলাশে। গানটো কোৰিঅগ্ৰাফ কৰিছে অসীম গগৈয়ে।